আহিছোঁ। মই আছোঁ মুঠনি বজাৰত আৰু আপোনালোকে চাব আমাৰ মুঠনি বজাৰটো কিমান ডাঙৰ আছে আৰু কিমান কি কি বস্তু পায় সকলো আপোনালোকক দেখুৱাম। আগ বন্ধু ৰেকৰ্ডিং হৈ আছে। কিমান দাম কাপোৰবিলাক? 50 টকা। 50 টকা, চব 50 টকা ন? 50। এইটো কাঠৰ ফাৰ্নিচাৰো পায় ইয়াত চাই লওক। এইটো মুঠনি বজাৰত আছে, কাঠৰ ফাৰ্নিচাৰ পায় ইয়াত। এয়া কাঠৰ ফাৰ্নিচাৰ আছে, আপোনালোকে আহিলে চাব। ঐ গাহৰি মাংস কেই টকা কিলো? 300 টকা ন? শেষ হৈ গ'ল ন? অঁ ঠিক আছে। কিমান আনিছিলে এতিয়া গাহৰি? 7,000। ডাঙৰ আছিলে ন? ডাঙৰ আছিলে, ঠিক আছে, বহুত ডাঙৰ। শেষ হৈ গ'ল ন? এয়া গাহৰি মাংসৰ বজাৰ হয়। মানুহৰ লগত আমি আলু গুটি লৈ আছো। আমি গুটি আলু ল'ম আৰু কেৰেলা বিলাহী কেইটামান বজাৰ কৰিবলৈ আহিছোঁ। আপোনালোকে আমাৰ মুখানি বজাৰ হয় আৰু দেওবাৰ দিনে অলপ চলপ বস্তু অলপ সস্তা পায়, সেইটো কাৰণে আহিছোঁ। বাইদেউ আলু গুটি কেইটকা এতিয়া কিলো? 25 টকাত পাইছোঁ আমি আলু গুটি এতিয়া। আহিব কেতিয়াবা আমাৰ মুখানি বজাৰৰ ওচৰ চুবুৰীয়া থাকিলে মানে আৰু লৈ যাব আলু গুটি বছ। ফটো কৰিছে কি লৈছা? কি লৈছা? হা বেঙেনা আৰু মাছৰ দোকান। মাছৰ দোকানৰ মালিক হিচাপ নাই বজাৰ যেতিয়াৰ পৰা খোলা হৈছে তেতিয়াৰ পৰা বজাৰ কৰা হৈছে ন? ধুনীয়াকৈ মানুহবিলাকৰ শুশ্ৰূষা কৰি আছে হোটেলত আৰু খুব কম দামত আপোনালোকে খুৱাই আছে। এইটো হৈছে কাপোৰ দোকান হয়। এইটো কাপোৰ দোকান। এইটো হৈ গ'ল আপোনালোকৰ মণিহাৰী দোকান। দাদা আজি বজাৰ কেনেকুৱা হৈছে? ভাল নাই, ডাৱৰীয়া বতৰ ন, সেইটো কাৰণে ভাল নাই হোৱা ন? এইটো মণিহাৰী বজাৰ। এইবিলাক ঐ কি লৈছা? হা কি লৈছ? আমি অলপ হোটেলত ঘুগুনি আৰু পকৰি খাই লওঁ আৰু আকৌ আপোনালোকক দেখুৱাম বায়ত। সেইটো হোটেলত খাই আছোঁ। সাধাৰণ হোটেল হয়, বজাৰৰ সাধাৰণ হোটেল। ইয়াতে কিন্তু মানুহ ভিৰ হয় আৰু আজি বতৰ বেয়া আছে আৰু বতৰৰ কাৰণে মানুহ কম আছে, কিন্তু অলপ পিছত মানুহ হৈ যাব পাৰে। আপোনালোকে চাই থাকিব। মালিক এইটো হয় আমাৰ চেণ্ডেল দোকানৰ মালিক। এয়া বজাৰ কেনেকুৱা হৈছে আজি? ভালে হৈছে, ঠিক আছে। এইটো হয় বজাৰ কেনেকুৱা আজি? ভাল নহয়, ঠিক আছে, ভাল হ'ব, একো নাই। বৰষুণটো এৰিলে ভাল হ'ব দেই। আজি বতৰ বেয়া, এইকাৰণে মানে মানুহবিলাক নাই। পলাশ
বৰষুণ খুব জোৰকৈ আহিছে আৰু বজাৰত মানুহবিলাক কমি আহিলে এইটো বজাৰ কমি আহিলে মানুহবিলাক বৰষুণত ঘৰা ঘৰি হ'বলৈ ধৰিছে।